আছোঁ কন্যাকুমাৰী বিশেষ এটা অনুষ্ঠানলৈ। আপোনালোকে চাই আছে মিষ্টাৰ থানেশ্বৰ আৰোৰা। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰক আৰু পাৰিলে যদি নতুনকৈ আহিছে মোৰ চেনেললৈ পাৰিলে ছাবস্ক্ৰাইব কৰি দিয়ক। পিছে মই আহিছোঁ কেৰেলা অন্যতম ঠাইলৈ। আপোনালোকক অলপ পূজা উপভোগ আপোনালোকক উপভোগ কৰিবৰ বাবে অসমৰ দুৰ্গা পূজা যেনেকৈ বাহিৰত ষষ্ঠী পূজা মানুহৰ বাহিৰৰ দৃশ্য অলপ দেখুৱাওঁ। এতিয়া দেখক